Lakakre CMSC constituency ke parlo richu hidialong kowe limu aklim lapen boka gaso self help group atuma pan kero namai kereng pon Kardom pini nili LK News thanji bang phisa mi monjumi teron pi non birtang ton penarju ponik tha kedam tang pai pai chiklo ni phain kora trok serni Karbiang Long Autonomous Council CM akai tulem ronghang pen kapen khada tingsi langphel local MNC akai ramsing timong ahin pen kowe limu aklim so kado kawe pen Farokre Sirakre Pli Apai IPS Self Group Atuma Pan MGNREGA SNN ANA Scheme Lapen Faroke Thomahem Tom Atuma Pan Woka Gaso Keron Ponamai Pado Lakakre CMSC Constituency Ke Parlo Richo Hidialong Labang So Amaya Long Alhiaman Penangachitong Don Havar Kehat Video SMT Jirjili 1000 Dr. Lormit Dutta Veterinary Officer KSC XBLLC Chairman Dorsing Rongpi VDC Committee Member Mohan Dera Rupa Bordoloi Jonaki Ingling P Dipankar Saikia JS BJP LMC Mampi Singha BJP LMC Kahai Timong President Kirsan Morcha LMC Parul Hendrik Secretary BGMM Lapen Akerap Kachahang Atum Akerap Kelongpen Aning Kang Sama Kajero Kajir Pondrenti News Report Loti News Karbiang Long Kedam tang pai pai ni phain kora sirke barni BJP Langpher Mondol Committee aihin pen Langpher Mondol Committee methang asai hembolong ko majjalong National Health Volunteers Training Abhijan ke paman pon Mayalong BJP East Karbi Anglong District Committee Chonbang Anpar the BJP East Karbi Anglong District Committee Health Volunteers Conveners Madhuram Lekhe Local MEC Ramsing Timung Dorsing Rongpi Maipu BJP Langpher Mondol Committee BJP East Karbi Anglong District Committee Cultural Cell Co-Conveners Mahendra Lekhe Medical Staff and Bhim Singh Hanse Mohan Dera Donmaipu BJP Langpher Mondol Committee Rupa Bordoloi Donmaipi BJP Langpher Mondol Committee Social Media Conveners Langpher Mondol Committee Jersong Taran Pen Chenglok Kaprek Man Kedo Abang Pubang Piatum Chetong Dunsi Mesen Pen Pachun Ponlo News Report Lotigi Minus Karbi Anglong লোকে আহিছে নিৰ্বাচন সময় তেওঁলোকৰ যিটো বিনিময় লাভ কৰিবলৈ কাৰণে তেওঁলোকৰ পলিটিক্যাল লাভ কৰিবলৈ কাৰণে এক সপ্তাহ এক মাহ আপোনাৰ ওচৰৰ পৰা আমাৰ ওচৰত আহিছে কিন্তু আমাৰ বিজেপি দলে কোভিড সময়তো ঘৰে মানুহ ঘৰৰ পৰা ওলাব বিচৰা নাই ভয়ত হয় না নহয় মই যদি কাৰোবাৰ ঘৰত যাওঁ এই মানুহজনে মোক কি ভাবিব আৰু যদি মই ওলাই যাওঁ মই যদি আক্ৰান্ত হৈ যায় কি হ'ব তেনেকুৱা ভয়ত এই সময়টো আমাৰ বিজেপি কাৰ্যকৰ্তাসকলে ৰাজৰ কাৰণে বা জনসাধাৰণসকলক সহায় কৰিবলৈ কাৰণে আমি আগবাঢ়ি গৈছোঁ কিন্তু কোনো পলিটিক্যাল পাৰ্টি তেনেকুৱা ওলাই নাহি অহা নাছিলে তেওঁলোকে অথচ উপপ্ৰচাৰ কৰিছে এই কোভিড যেতিয়া ভেকচিন ওলাইছিলে সেই ভেকচিন ওলোৱা সময়তো কৈছে কোনো ভেকচিন ল'ব নালাগে ইভেন ৰাহুল গান্ধী ডাঙৰীয়া কংগ্ৰেছৰ যি ৰাহুল গান্ধী আছিলে সিও কৈছে যে এই ভেকচিনটো মোদী ভেকচিন হয় বিজেপি ভেকচিন হয় এইটো ল'লে বোলে বেলেগ এটা ৰোগ বেমাৰ হৈ যাব পাৰে সেই কথা তেখেতে কৈছিল কিন্তু যেতিয়া তেখেতে কোভিড হৈ গ'ল যেতিয়া খুব পজিটিভ হৈ গৈছে এই আমাৰ বিজেপি ভেকচিনে ল'বলগীয়া হৈছে আমাৰ মোদীজী ভেকচিনে ল'বলগীয়া হৈছে দায়িত্ব হিচাপে আমি গাঁৱে গাঁৱে গৈছিলোঁ কিন্তু কোনোবা চৰকাৰী কামৰা ঘৰত গ'লেও আমাক ৰেচপন্স নকৰে কোনোবা নেতাৰ ঘৰত গ'লেও আমাক ৰেচপন্সে নকৰে অকল আমাক এইটোৱে কয় যে আপোনালোকে সেই কৰোণা বাহক তাৰমানে আপোনালোকে সেই বেমাৰটো লৈ আহি আছে আপোনাৰ গানত মানে স্বাস্থ্যকৰ্মীসকলক এনেধৰণে বদনাম দিয়া হৈছে হয় সেইটো কথা হয়তো আমি নিজে উপলব্ধি কৰিছোঁ আমি নিজে সন্মুখীন হৈছোঁ তথাপিও আমি নিজৰ দায়িত্ব হিচাপে পালন কৰিবৰ কাৰণে আমি বিভিন্ন অঞ্চলত নেৰানেপেৰাকৈ আমি কাম কৰি আহিছোঁ গতিকে এতিয়া এই স্বাস্থ্য স্বয়ংসেৱক অভিযান আপোনালোকে পতাৰ কাৰণে আমি বহুত ভাল পাইছোঁ ইয়াৰ দ্বাৰা আপোনালোকে বহুত কথা শিকিব পাৰিব আৰু ইয়াতে বিস্তৃতভাৱে লিখা আছে মই যিটো ক'ব নালাগে ইয়াতে আপোনালোকে পঢ়িলে গোটেই কৰোণাৰ কথা আপোনালোকে বুজি পাব গতিকে তাক মানে বিশদভাৱে বুজাই কৰা মানে প্ৰয়োজন নাই বুলি মই ভাবোঁ আপোনালোকে ইয়াৰ পৰা আপোনালোকে পঢ়িলে সম্পূৰ্ণ কথা বুজি পাব লগ পালে হেণ্ডশেক দিব বিচাৰে হেণ্ডশেক দিব মই যদি হেণ্ডশেকটো নলওঁ আকৌ মোক বেয়া বুলি ক'ব বিচাৰে এই বৰ বাহাদুৰি হৈছে আমাৰ প্ৰায়বোৰ বাহাদুৰি হৈছে কিন্তু মইহে জানিছোঁ মই 3বাৰকৈ কৰোণা পাইছোঁ
মোৰ গাত কৰোণা আছে আপুনিতো গম নাপায় হেণ্ডশেক বিচাৰি আছে মই নিদিয়াৰ কাৰণে আপুনি দুখ পাই আছে ভিতৰে ভিতৰে গম পাইছে নে নাই মই যদি হেণ্ডশেক দি দিওঁ মোৰ হাতেৰে আপোনাৰ গাত লাগিল কৰোণা আৰু কালি থাকিব নে নাথাকে আপোনাক কালি অহাকালি মই লগ পাম নে নাপাম নাজানো মই যদি জানি শুনি মোৰ গাত কৰোণা আছে বা থাকিব পাৰে বুলি যদি সন্দেহ আছে তাৰপিছত যদি আপোনাক বা মোৰ ভণ্টি মোৰ ভাইটি দাদা কাৰোবাক মানুহবিলাকক যদি হেণ্ডশেক দি ফুৰোঁ তেতিয়াহ'লে মাৰি গৈ থকা নিচিনা হ'ব মই কাৰোবাক মাৰিম বুলি হেণ্ডশেক দি থকা নিচিনা হ'ব গতিকে আমাৰ সেইকাৰণে উঠনি কৈছোঁ যেতিয়া নমস্কাৰ মন্দিৰত বা অন্যান্য ধৰ্মীয় অনুষ্ঠানত গ'লে আমি সেৱা এনেকুৱাকৈ কৰোঁ গতিকে এই স্বাস্থ্য বিভাগ আজি ভাৰতীয় জনতা পাৰ্টীয়ে কিয় ল'ব লাগে ভাৰতবৰ্ষ এখন বিশাল স্বাস্থ্য বিভাগ আছে চৰকাৰী স্বাস্থ্য বিভাগ আছে য'ত হাজাৰ কোটি নহয় লাখৰ নহয় বহুত লাখৰ লাখ কোটি কোটিও হাজাৰ কোটি নহয় কোটিও লাখৰ কোটি নহয় বহুত কোটি লাখ টকাৰ ব্যয় কৰে স্বাস্থ্যৰ কাৰণে তথাপি ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰে আমাৰ দলসকলকো কিয় স্বাস্থ্যৰ সজাগতা স্বাস্থ্যৰ অভিযানটো কিয় চলাব লগা হৈছে এইটো কাৰণে এতিয়া আমি প্ৰত্যেকটো গাঁৱৰ অঞ্চল বিশেষে আশা কৰ্মী তৈয়াৰ কৰিছোঁ নে নাই Pinia Birta ke Lapuan se Kangton Poniklo lagi bom tame LK News Karbi Anglong Kardong